নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আৰু আজি যাবলৈ ওলালোঁ মোৰ ভণ্টিৰ ঘৰলৈ। মোৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে বহাগত যিহেতু মোৰ ভণ্টিৰ বিয়া হৈ গৈছিল তালৈকে বুলি এয়া ওলালোঁ। আৰু গুৱাহাটীৰ পৰা মোৰ আৰু এজনী ভণ্টি আহিছিলে যিহেতু ফুৰিবলৈ বুলি, কিন্তু ক'লৈ যাম ভাবিলোঁ। তাৰপিছত তেনেকুৱাতে যিহেতু ভণ্টিয়ে মাতি আছিলে ঘৰলৈ আৰু ভণ্টিৰ মাকেও কৈ আছিলে আহা বুলি, যিহেতু ছোৱালী স্কুল বন্ধ। সেয়ে গ'লোঁ মই তালৈ ওলাই। এয়া দেখিছে মই স্কুটিখন উলিয়াই ল'লোঁ আৰু ক'ল পাৰ্কখন মোৰ ৰুমৰ ঠিক ওচৰতে আছে। ৰুমটোৰ পৰা অকণমান নামি আহিলে এনেদৰে এয়া ক'ল পাৰ্কখন পায়। অগ্নিগড়, ক'ল পাৰ্ক, গণেশ ঘাট এই গোটেইখিনি মোৰ ৰুমৰ ওচৰতে আছে। তাৰপিছত এনেদৰে আমি গৈ থাকিলোঁ লাহে লাহে আগবাঢ়ি। যিহেতু গৰমৰ বন্ধৰ সময়, বহুত মানুহ, ক'ল পাৰ্কতো যথেষ্টখিনি মানুহ আছে। আৰু আহি এইখনতে এয়া ফাটি গ'লোঁ ৰাস্তাটোত। আৰু মই যিহেতু মেনতলৰ ৰোডেদি যামগৈ, ডাইৰেক্ট গৈ দোলাবাৰীত ওলামগৈ। তেল ভৰাই ল'লোঁ, যিহেতু স্কুটিৰ তেল একেবাৰে কম আছিলে, অলপমান তেল ভৰাই ল'লোঁ। তেল চেল ভৰাই আকৌ যাবলৈ ওলালোঁ। যিহেতু ৰাস্তাটো এতিয়া বহল, সেইকাৰণে স্কুটি চলোৱাত একো প্ৰব্লেম নহয়। আৰু মই স্কুটি লৈ গৈ বিশেষকৈ ভালেই পাওঁ, যিহেতু স্কুটি চলোৱাত মোৰ অলপ ৰাপ আছে। আৰু এফালে গৈ আছোঁ, তাই ভিডিঅ' বনাই গৈ আছে। আৰু যেতিয়া ভোমোৰাগুৰি ব্ৰিজৰ ওচৰ পালোঁ, ইমানেই মৰম লাগিছে জেগাটো, বহুত ধুনীয়া লাগিছে জেগাটো। দেখিছেনে আপোনালোকে? আকাশখন চাওকচোন কিমান ধুনীয়া হৈ আছে। ব্ৰিজৰ ওপৰেদি যাওঁতে এটা বস্তু প্ৰব্লেম হৈছিলে, বতাহটোৱে স্কুটিখন চিধাকৈ মোৰ যাবই দিয়া নাছিলে। মই যিমান চিধা কৰিব চাওঁ স্কুটিখন সিমান বেকা হৈ গৈ থাকে। মই যিহেতু এনেদৰে ঘূৰি ভাল পাওঁ, মাজে মাজে অকণ ঘূৰোঁ। আৰু এইফালে কলিয়াবৰ তিনিআলিত বাওঁফালেদি ফাটি যাব লাগিব, যিটো জখলাবন্ধা ৰোড। কিন্তু ভণ্টিৰ ঘৰলৈ বেছি দূৰ নহয়, তেনেই অকণমান। ভাবিলোঁ নতুনকৈ গৈছোঁ যিহেতু হাতত কিবা এটাতো মিঠাই লৈ যাব লাগিব, অকণ মিঠাই লৈ ল'লোঁ। মিঠাই ল'ব সোমাইছিলোঁ, কিন্তু মোৰ ছোৱালীৰহে উৎপাত বেছি, কিণ্ডাৰ জয় লাগে, কিবা লাগে। তাৰপিছতে এয়া এনেদৰে মাধৱ থানৰ গেটখনৰ তলেদি সোমাই গ'লোঁ। কুঁহিতল চেণ্টাৰটোৰ পৰা অকণমান আগলৈ সোমাই গ'লোঁ। ভাল লাগিছে গাঁওখন সোমাই, পৰিৱেশটো বৰ ধুনীয়া লাগিছে। ভণ্টিৰ ঘৰ বেছি সোমাব নালাগে, অকণমান টাৰ্ণিং এটা ল'লেই ভণ্টিৰ ঘৰ পাওঁ আমি। ইয়াত কাৰোবাৰ বিয়া আছিল নেকি, সম্ভৱ বিয়াৰ পেণ্ডেল দি আছে। আৰু এইফালে এয়া আমি ভণ্টিৰ ঘৰ অলৰেডি পাই গ'লোহি। ভণ্টিহঁতৰ যিহেতু নতুনকৈ ঘৰ বনাইছে ইয়াত, ঘৰটো কমপ্লিট ওলোৱাগৈ নাই, তেওঁলোকে বনাই আছে। বিয়াৰ আগত পটাপট বনাইছিলে ঘৰটো, যিহেতু তেওঁলোক পুৰণা ঘৰৰ পৰা উঠি আহিছে নতুনকৈ ঘৰ বনাই। এইফালে আহিয়ে এয়া ভিডিঅ' অকণ কৰাত লাগিলোঁ, যিহেতু মই দেখা নাছিলোঁ বিয়াৰ দিনা, ইমান ভিতৰবিলাকত সোমোৱাও নহয়। যদিও মই খুবাহীৰ দিনা গৈছিলোঁ, ভিতৰবোৰত তেনেকৈ সোমোৱা নাছিলোঁ। ভাবিলোঁ অলপ বস্তুবোৰ উঠাই দিওঁ। মই আচলতে সেইদিনাহে দেখিছোঁ তাইৰ লগত কিনো দিছে কিনো নাই দিয়া। এইটো ভণ্টিৰ ৰুমটো, খুব ধুনীয়াকৈ থৈছে তাইৰ ৰুমটো পৰিপাটিকৈ। ছোৱালীকালত তাই ইমান চিজিল নাছিল বাৰু, কিন্তু এতিয়া বৰ ধুনীয়াকৈ থয় তাই। ভাল লাগিছে দেখি মোৰ নিজৰো। এইফালে গোটেইখিনি একেলগে তলতে ভাত খাবলৈ ল'লোঁ। যিহেতু তেওঁলোকৰ ডাইনিং ৰুমটো বহুত গৰম আছিলে, ৰ'দটো পৰি থাকে, সেইকাৰণে আমি ক'লোঁ নাই আমি তলতে খাম আৰু ফেনখনৰ তলতে ভাত দিলেই হ'ল। বহুত গৰম পৰিছিলে, এইকেইদিন ৰ'দো বেছি ওলাইছিল, গৰমত থাকিব পৰা নাছিলোঁ, ইমানেই ভিতৰবিলাকত গৰম। লাষ্টত গৈ আমি অকণ বাহিৰত বহিলোঁগৈ গছৰ তলত। আৰু এইফালে ৰেডি হ'লোঁ, যিহেতু জখলাবন্ধাত মোৰ মাহী এজনী আছে, মাহীজনী ঘৰলৈ বুলি ৰেডি হ'লোঁ। আৰু এইফালে এয়া জোঁৱাই ঘৰত যিহেতু টমটম এখন আছে, জোঁৱাই টমটমখন ল'লে। আৰু এইফালে আমাৰ ভণ্টি, আটাইকেইটা ওলাই গ'লোঁ। চিকনিৰ ফালে গ'লোঁ, পাহাৰ আছে যিহেতু চিকনি, সেইফালে গ'লোঁ অকণমান। জোঁৱাই ক'লে অকণমান ফুৰাই আনো ব'লা মোৰ টমটমতে। আৰু এইটো ভৰালী নামঘৰ, বহুতেই চিনি পাইছে চাগে। ভৰালী নামঘৰ মই সৰুতে আহিছিলোঁ,
কিন্তু বহুত পৰিৱৰ্তন হ'ল দেখি নামঘৰটো বহুত ভাল লাগিছে যদি সময় হয় এদিন আহিম ইয়ালৈও বেলেগে তাৰপিছতে জখলাবন্ধাৰ টাউন পাই গ'লোগৈ টাউন পাই পেলাই মাহী ঘৰতে সোমালোঁ মাহীহঁতৰ ঘৰটো বনাই আছে সেয়ে বৰ্তমান এনেকৈ অকণমান থাকিবৰ কাৰণে বনাই লৈছে যিহেতু ঘৰ বনাই আছে মাহীহঁতৰ তাত বেছি দেৰি নাই কৰা যিহেতু সন্ধিয়া হৈ গ'ল পাওঁতে চাহ একাপ খাই আমি আকৌ ঘৰলৈ বুলি আহিলোঁ আৰু ঘৰলৈ বুলি আহি পটাপট কাপোৰ চেঞ্জ কৰি ল'লোঁ চবেই খুৰীয়ে ভাবিছে মই কি কৰি আছোঁ যিহেতু ভিডিঅ' কৰি আছোঁ বহুত মৰম লাগিলে খুৰীহঁতৰ ঘৰত গৈ খুৰী খুৰা দুইজনকে ভাল লাগিলে বহুত আপোন লাগিছে গোটেইখিনিকে এনেকুৱা লগা নাই যে নতুন মিতিৰ এঘৰলৈ আহিছোঁ তেনেকুৱা লগা নাই আৰু মোৰ সঁচাকৈ বহুত ভাল লাগিলে আৰু আশা ৰাখিছোঁ ভণ্টি সুখত থাকক সদায় তাইৰ মুখত যাতে হাঁহি থাকে সদায় আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আমি ঘৰলৈ বুলি আকৌ উভতিলোঁ আজিলৈ আহিছোঁ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব বাই বাই